স্বাগতম জানাইছোঁ টেকনিকেল ডিটেইলছ আমাৰ আজিৰ ভিডিঅ'টো। সো হেল্ল' বন্ধু-বান্ধৱীসকল, মই সোণোৱাল। আজি আমি আপোনালোকক জনাম আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লিষ্টত আপোনাৰ নাম আছে নাই আপুনি কেনেকৈ চেক কৰিব, কিয়নো ইতিমধ্যে 2023-24 বৰ্ষৰ নতুন লিষ্ট জাৰি কৰা হৈছে। সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ত জনাম। আপোনালোকৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু এনেদৰে টেকনিকেল ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমে আপোনালোকে আপোনাৰ ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰিব। যদি আপোনালোকৰ মোবাইলত চাব বিচাৰে আপোনালোকৰ মোবাইলতো চাব পাৰিব। সো আপোনালোকৰ মোবাইলত চাব হ'লে প্ৰথমে আপোনালোকৰ মোবাইলটোত ক্ৰোম ব্ৰাউজাৰখন ওপেন কৰি ডেস্কটপ সাইট মোড কৰি ল'ব প্ৰথমে। তাৰপিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব PMAYG। তাৰপিছত আপোনালোকে চাব পাইছে PMAYG.nic.in এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত চাব পাইছে এৱাসফ্ট। সো আপোনালোকে এৱাসফ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এৱাসফ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে তলত চাব পাইছে ৰিপৰ্ট। সো আপোনালোকে ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। তাৰপাছত আপোনালোকে এজ নম্বৰত চাব পাইছে ছ'চিয়েল অডিট ৰিপৰ্টছ। তাৰপাছত চাব পাইছে বেনিফিচিয়েল ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, তাত আপোনালোকে ক্লিক কৰি দিব। সো ইয়াত প্ৰথমে আপোনালোকে আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। ষ্টেটখন চিলেক্ট কৰাৰ পাছত আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকে আপোনাৰ ব্লকখন চিলেক্ট কৰি ল'ব ইয়াৰ পৰা। তাৰপাছত আপোনালোকে নিজৰ এড্ৰেছটো চিলেক্ট কৰি ল'ব, অৰ্থাৎ গাঁওখনৰ নামটো। তাৰপিছত আপোনালোকে ইয়াত চাব পাইছে 2010, 2012, 2013 আপোনালোকে যিমান বৰ্ষৰ চাব বিচাৰে চাব পাৰিব। সো মই 2023-24 বৰ্ষৰ চাব বিচাৰোঁ, তো মই 2023-24 অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্লিক কৰি দিব। তাৰপাছত ইয়াত আপোনাৰ 38 + 40 কিমান হয় আপোনালোকে বহুৱাই দিব। তাৰপাছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। সো ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাইছে আপোনাৰ লিষ্টখন আহি পৰিছে। সো আমাৰ এইটো এৰিয়াত আপোনাৰ 7জন পাব আছে 2023-24 বৰ্ষত চৰকাৰী ঘৰ। সো 7জনৰ নামটো গোটেই ইতিমধ্যে দিয়া আছে সম্পূৰ্ণ ডিটেইলছ। তাৰপাছত কিমানকৈ দিব পইচা, কিমানকৈ দিব গোটেইবোৰ দিয়া আছে। সো আপোনাৰ 1,30,000কৈ পইচা দিব। সো ইয়াত আপোনালোকে তলত চাব পাইছে ডাউনলোড এক্সেল। সো আপোনালোকে এক্সেল ছিট হিচাপে যদি ডাউনলোড কৰিব বিচাৰে আপোনালোকে ডাউনলোড এক্সেল অপশ্যনত ক্লিক কৰি দিব। যদি আপোনালোকে ডাউনলোড PDF হিচাপে বিচাৰে সো আপোনালোকে ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণ আহি যাব। অহাৰ পাছত আপোনালোকে চাব পাইছে ইয়াত আপোনাৰ এৰিয়াৰ যিকেইটা বেনিফিচিয়াৰীয়ে 2023-24 বৰ্ষত চৰকাৰী ঘৰৰ লিষ্টৰ কাৰণে নাম আহিছে সিহঁতৰ নামকেইটা আহি যাব ইয়াত। সো আপোনাক দেখাবলগীয়া আমাৰ ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পায় লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। সো থেংক ইউ।